ভৰিত পিন্ধিব পাৰে ৰাইট লেফ্ট বুলি কোনো কথা নাই। এয়া চাওক খেলা বস্তু কিমান আহিছে মানে এই যে চেৰকি আছে ডাঙৰ ডাঙৰ। হেল্ল' নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই চেনেল স্পিৰিট ব্লগ। আজি আমি যাই আছোঁ কি বুলি কয় ডিজনী, মানে নামনি অসমৰ যিটো লক্ষী পূজাৰ সৰ্ববৃহৎ মেলা বুলি ক'লে ভুল নহ'ব। ডাঙৰ পূজা বাৰু বুলি নকওঁ, ডাইৰেক্ট মেলা বুলি কওঁ, মানে যিখন ডাঙৰ মেলা হয় ডিজনীত, তাত চাব গৈ আছোঁ। আৰু এইটো মোৰ নতুন হেলমেটেৰে যাওঁ আজি ৰুমৰ পৰা। আৰু আহি আছে বৰষা ওপৰৰ পৰা, আমি ৰুমতে আছোঁ চাপৰত। গতিকে ভিডিঅ'টো চাই থাকক। আমি পালোঁ গেৰুকাবাৰী বুলিও কওঁ আমি। আৰু ইয়াৰ পৰা লেফ্টে সোমাই গ'লে বিজনী, আৰু বিজনীত আছে লক্ষী পূজা। আপোনালোকক দেখুৱাই আছোঁ লক্ষী পূজা আজি চাব আমাৰ লগত সবাই। কিমান সংখ্যক? 134 সংখ্যক। লাইটে জ্বলা দেই। আহি পালোঁ আমি বিজনী সোনকালে, আৰু বাইক ইয়াতে থলোঁ পাৰ্কিঙত। আমি যাম এতিয়া, অলপ সময় ৰৈ আছোঁ ইয়াতে পাৰ্কিঙত, কিবা টিকটটো লওঁ তাৰপিছত যাই আছোঁ। বেছি সোনকালে আহিলোঁ নেকি আমি? এতিয়া ৰাতি হৈ যাব না কি? এই লাইট জ্বলা আৰম্ভ হ'লে তামান দোকান আছে কিন্তু না। পেকেট মাত্ৰ 20 টকা, ডাঙৰ জুৰি এটা মাত্ৰ 20 টকা। এইযোৰ হ'ল ৰাজস্থানী চেণ্ডেল, আৰু আপুনি যিকোনো ভৰিত পিন্ধিব পাৰে, ৰাইট লেফ্ট বুলি কোনো কথা নাই। যিকোনো ভৰিত এইযোৰ চেণ্ডেল পিন্ধিলে আপোনাৰ ফিট হ'ব। এইটো মানে বিজনী লক্ষী পূজাত আমাৰ এইজনীয়ে চাই আছে বাৰু, একযোৰ ল'বই মানে। কাকৰা খাবা? কি খাবা? কি খাবা? নিচলা মাছ? হা নিচলা মাছ খাওঁ। এয়া চাওক খেলা বস্তু কিমান আহিছে মানে। এই যে চেৰকি আছে ডাঙৰ ডাঙৰ চেৰকি, এই তিনিটা আহিছে। লক্ষী পূজা হয় কিন্তু চেৰকি আহিছে তিনিটা। এইফালে এটা আৰু ইয়াৰ বেলেগ চাইডে দুটা আছে। এইবাৰ আহি গ'ল আমাৰ লেগ পিচ। আমাৰ লেগ পিচ নহয় বাৰু, মুৰ্গীৰ লেগ পিচ আমি খাম মানে।